উমৰিকচুদং আপোনালোকৰ পৰা আজি আহিলোঁ কললোৱা দেউৰী গাঁৱলৈ ন খাবলৈ। মোৰ ঘৰৰ ওচৰৰে দাদাৰ লগত আমি সদায় অহা যোৱা কৰি থাকোঁ। এনেকৈ মই ডাইৰেক্ট পাকঘৰলৈ সোমাই আহিলোঁ। সিহঁতে কি বনাই আছে মই দেখুৱাই আছোঁ ভিতৰৰ পৰিৱেশটো। চুজে কয় ন, আপং চাকি আছে। আপং মানে বগামতটো হ'ল ন, এইটো হ'ল বগামত আৰু দেউৰী ভাষাত কয় এইটো চুজে। সিহঁতে ধুনীয়াকৈ চাকি বৰা আছে। চাউল নেকি? এনেই ইয়াতে খোৱা চাউল হয় ন? লাহি চাউলৰ লগত বনাইছোঁ আৰু নখোৱা মানে নতুন চাউল লগাই এনেকৈ। আৰু আমাৰ মিচিং আৰু দেউৰী একেই মানে টেষ্ট নিয়মবিলাক কৰি চাব অলপ লাগিব। মই দেখুৱাই আছোঁ। হৈয়ে গ'লে বুঢ়াৰীয়ে হাঁহ মাংস ন, চব্জি বনাই আছে। অলপ দেখুৱাই হাঁহ দিছোঁ। মাংসৰ চব্জি ইয়াতে লগাইছে। ৰঙালাও, পানীলাও, ঢেৰ কিবা কিবি ইমানেই ধুনীয়া লাগিছে, উতলি আছে। মই দেখুৱাই আছোঁ। এইটো আমাৰ ঘৰৰ খাই ডাঙৰ আজি বোৱাৰী ভাল হয় লাগিব সিহঁতৰ। আৰু নখোৱা পাতিছে এইফালে। ৰামেশ্বৰ দেউৰীটো চবেই শুনিছে চাগে। সিহঁতৰ অৰিজিনেল ঘৰত ধুনীয়া মানে লাগিছে ন? আহিছোঁ। নতুনকৈ বনাইছে চাংঘৰটো, ইমানেই ধুনীয়া লাগিছে। ওপৰত টকৌ পাত লগাইছে আৰু এয়া তলত আমাৰ তক্তা ধুনীয়া দিছে। ছোৱালীজনী আৰু বহি আছে ডাঙৰ ইয়াতে। ঘৰৰে ডাঙৰ আমাৰ ডাঙৰ ছোৱালীজনী ন? ছোৱালী, মোৰ সৰু এজনী ভাইটি ছোৱালী, এইজনী আমাৰ ছোৱালী দুজনীৰ হয়। ভিতৰত। এইফালে দাদা আহিছে ভালে অৰুণাচলৰ ধুনীয়াকৈ পৰা। বহি আছে। আজি আমি গোটেইকেইটা মিলি আজি ন খাবলৈ আহিলোঁ। ইমানেই বোৱাৰীবিলাক এক্টিভ নহয়, আমাৰ মিচিং মাইকীৰ নিচিনাই মানে বোৱাৰীৰ নিচিনাই কাম কৰে। ইমান ধুনীয়া ড্ৰেছ পাতি পিন্ধি। আচল হেৰিটো হ'ল ভাতটো চৌকাত উঠাই দিছে। নতুন চাউল আজি চবেই খাব। অলপ মানে মৃতকক আগবঢ়াই কিনি সেইখিনি নিয়মটো কৰিব। আপোনালোকক দেখুৱাই আছোঁ মই। আৰু চাব মোৰ ফুল ভিডিঅ'। দেউৰী মানুহৰ কেনেকৈ ন খোৱা পাতে। ভকত আহি বহি আছে। ভকতে মানে খাবলৈ ৰেডি কৰিছে। নোখোৱাৰ আগতে সিহঁতে কি কৰে, বাহিৰত মানে মৃতকক আগবঢ়াই দিয়ে। ঘৰত যিমানখিনি চব মানে বস্তু বনোৱা আছে সেইখিনিক লৈ মৃতকক। আমাৰ দাদা ৰামেশ্বৰ দেউৰী, চবেই চিনি পায়। ইয়াত ব্যস্ত ভাত খাইছে। আৰু এইফালে কি চব্জি বনাইছে মই দেখুৱাইছোঁ। এইটো কচু বনাইছে। কচুৰ লগত বেতগাজ দিছে আৰু মটৰ আৰু মাছ, লোকেল মাছ এনেকৈ মানে ধুনীয়াকৈ বনাইছে। ইমানেই খাই ভাল লাগিলে নহয়, বেতগাজো দিছে। সেইকাৰণে মই ভিডিঅ'টো বনায়ে দিলোঁ। আৰু লগত আছে মানে গোটেইকেইটা আমি এটা ৰুমত বহি জুই পুৱাই খাই আছোঁ। মেইন ঘৰৰ বাইদেউগৰাকীয়ে লক্ষী আইলৈ মানে খোৱাৰ আগতে আগবঢ়াই আছে। কিবা লক্ষী আইৰ নামত কিবা এইফালে আগতে দি লৈছে এনেকৈ মানে। তাৰপিছত ভাতখিনি দিয়াৰ পিছত আকৌ চুজে মানে মদখিনি আগবঢ়াই দিয়ে। এনেকৈ বহোৱাৰ পিছতে আমি চবেই খাবলৈ আৰম্ভ কৰিলোঁ। আৰু চাওঁ, কচু চব্জি, এইফালে চালাড দিছে, এইফালে হাঁহ মাংস, এইফালে ফুলকবিৰ লগত মাছ বনাইছে। এইটো হ'ল চুজে। আজি আমি ফাইনেলি আমি যাব ওলালোঁ। বাইদেউ উঠিব বিচাৰিছে, চাংঘৰো উঠিব পৰা নাই, সেই ভৰিৰ বিষ। ভিতৰতে মানুহবিলাক বহি আছে। আমি মাত লগালোঁ। আমি এনেকৈ মানে খাই বৈ ধুনীয়াকৈ ঘৰলৈ গুচি আহিলোঁ। নতুন ঘৰ, চাংঘৰ, মানে বহুত ভাল লাগিলে আৰু বহি। থেংক ইউ।